আপোনাৰ নামটো কি আছিলে? নামটো কি আছিলে? কিয় বলুন আপুনি এটা অটো ড্ৰাইভাৰ কাৰণে নামটো কি আছিলে? আপোনাৰ নামটো কি আছিলে? কি আছিলে আপোনাৰ নামটো কি আছিলে? আপোনাৰ নামটো কি আছিলে? লাগিলে আপুনি আমাক কওক আপোনাৰ নামটো কি আছিলে? নামটো কি আছিলে? কিয় বলুন আপুনি এটা অটো ড্ৰাইভাৰ কাৰণে নামটো কি আছিলে? আপোনাৰ নামটো কি আছিলে? কি আছিলে আপোনাৰ নামটো কি আছিলে? আপোনাৰ নামটো কি আছিলে? মই শুনিছিলোঁ যে মোৰ ঘৰৰ ওচৰতে আছে, তো মই শুনিছিলোঁ যে ইয়াত ফায়াৰিং হৈ আছে বুলি, পুলিচৰ মানুহে ফায়াৰিং কৰিছে বুলি মই শুনি পেলাই ইয়াত আহিলোঁ। অহাৰ পিছতো মই পাব্লিকৰ পৰা সোধাৰ পিছতো পাব্লিকে ক'লে যে 2 ৰাউণ্ড ফায়াৰিং কৰিছে, অটো ড্ৰাইভাৰ এইফালে সোমোৱাৰ কাৰণে